আমি নামাজ পঢ়ি আছোঁ 48 বছৰ হ'ল মোৰ বয়স। আমি নামাজ পঢ়ি আছোঁ আজি 35 বছৰৰ ওপৰত আমি নামাজ পঢ়ি আছোঁ ইয়াত। দেখা পোৱা গৈছে ইয়াত এটা বিদ্যালয় আছে, বিদ্যালয় ভাঙা নাই, মছজিদখন ভাঙিছে। তেতিয়াহ'লে যদি সেইটো চৰকাৰী বুলি চৰকাৰে ৰাখি দিছে আৰু এইটো আমাৰ ধৰ্ম অনুষ্ঠান বুলি পেলাই এইখনৰ ওপৰত হাত দিছে, এইটো চৰকাৰৰ নিয়ম নেকি? ভাঙি দিয়ক, একো আপত্তি নাই, হ'লে এইটো চৰকাৰে জানে আৰু এতিয়া আমি কি কৰিম, ক'ত যাম, যাবলৈও চিন্তা নকৰোঁ। হ'লে আমাৰ ধৰ্ম প্ৰতিষ্ঠানৰ আমি যে নামাজ পঢ়িম, সেই নামাজ পঢ়িবৰ কাৰণে আমাৰ ব্যৱস্থা কি কৰে আমি চৰকাৰৰ ওচৰত এটা অনুৰোধ ৰাখিলোঁ। নাই, এতিয়া ক'লৈ যাম, যাবলৈ জেগা নাই। Depois